এই ভিডিওটোৰ জৰিয়তে আজি মই আপোনালোকক ৰসগোল্লা ঘৰতে কেনেকৈ মাত্ৰ দুবিধ সামগ্ৰীৰে আমি বনাব পাৰো। আমাৰ ঘৰৰ গৰু গাখীৰকণ যদি আছে বা ঘৰত গৰু গাখীৰ নাথাকিলেও আমি যদি খাটি গৰু গাখীৰ আমাৰ সহজে উপলব্ধ তেতিয়া হলে আমি কেৱল চেনি ব্যৱহাৰ কৰি গুড়িও বনাব পাৰে দেই। চেনি ব্যৱহাৰ কৰি ঘৰতে খুব সহজে আৰু খুব পিওৰ হোটেলৰ নিচিনাকৈ ৰসগোল্লা বনাব পাৰো। আৰু কেইটামান মাত্ৰ টিপছ আছে। মোৰ আজি ভিডিওটো আপোনালোকৰ সন্মুখত লৈ অনাৰ উদ্দেশ্য এইটোৱে যে আলহী অকস্মাত ঘৰলৈ মানে খবৰ দিলে আহিবলৈ তো মিঠাই নাই, তেতিয়া হলে আপোনালোকে ঘৰত যদি গাখীৰকণ আছে আৰু চেনিকণ তেতিয়া হলে ধুনীয়াকৈ আলহীৰ কাৰণে মিঠাই বনাব পাৰে। মোৰ জেঠাইহঁত আহি আছে আৰু মই ৰাতিপুৱাই এয়া বনালো। 2-3 ঘণ্টাৰ ভিতৰত ৰসগোল্লা ৰেডি হৈ যায় আৰু একেবাৰে সিম্পল। আশা কৰো আপোনালোকে মোৰ ষ্টেপকেইটা ফলো কৰি বনাই চাব। আহকচোন ৰেচিপিটো কেনেকৈ বনাইছো আপোনালোকক দেখুৱাও। ৰসগোল্লা বনাবৰ কাৰণে এয়া মই ঘৰৰ গৰু গাখীৰ দেই লৈ লৈছোঁ। 1.5 লিটাৰতকৈ অকণমান বেছি হ'ব, একেবাৰে জোখ কৰি লোৱা নাই। আৰু মানে 2 দিনৰ গাখীৰ মই মিলাই লৈছোঁ, সেইকাৰণে পগোৱা গাখীৰো আছিলে। আপোনালোকে পগাই ল'লেও কথা নাই আগতীয়াকৈ। আৰু সেয়া দেখিছে ন হোৱাইট ভিনেগাৰ, মই ইয়াতে উতলি অহাৰ পিছতে এনেকৈ দি দিম। এয়া উতলিছে গাখীৰখিনি দেখিছে। যেতিয়া গাখীৰখিনি উতলিব তেতিয়া ইয়াতে 1.5 লিটাৰ গাখীৰত 3 চামুচমান দি দিলে ভাল হয়। তেতিয়া কি হয় গাখীৰখিনি খুব ধুনীয়াকৈ ফাটি যায়। ভিনেগাৰ 3 চামুচমান এনেকৈ দি দিব, লগে কিন্তু ফাটি আহিব। বেলেগ ব্যৱহাৰ কৰাতকৈ ভিনেগাৰ ব্যৱহাৰ কৰিলে বেছি ভাল ৰসগোল্লা বনাবৰ কাৰণে। আৰু এইখিনি এনেকৈ অকণমান সময় উতলাব লাগিব দেই। গাখীৰখিনি দেখিছে নহয় খুব ধুনীয়াকৈ ফাটি গ'ল। আৰু এই ষ্টেপ সৰু কেইটামান টিপছ আছে, আপোনালোকে যদি ফলো কৰে একেবাৰে সহজতে ঘৰতে বনাব পাৰিব। আৰু একো বিশেষ ইনগ্ৰিডিয়েণ্টৰ দৰকাৰী নাই, কেৱল গাখীৰ আৰু চেনি, ইমান সহজ। আৰু এতিয়া সেইখিনি গেছটো অফ কৰি দি লৈ এতিয়া চালনী এখনত এনেকৈ চাকি দিছোঁ। কিছুমানে সুতি কাপোৰত পাতলা মানে মলমল কাপোৰত এনেকৈ দিয়ে আৰু ধুনীয়াকৈ চেপি ওলমাই থয়। আচলতে ওলমাই থোৱা দৰকাৰী নাই। এতিয়া এইখন চালনীখনত ধুনীয়াকৈ গোটেইখিনি ৰসখিনি চালি দিয়াৰ পিছত লগে আকৌ ঠাণ্ডা নৰ্মেল পানী দেই, ফ্ৰিজৰ নহয়, আকৌ আমাৰ নৰ্মেল যিখিনি পানী ঠাণ্ডা সেই পানীৰে আমি এইখিনি ৱাছ কৰি দিম, মানে ধুই দিম। এইকাৰণে ধোৱা যায় যাতে ভিনেগাৰৰ যিটো এটা টেষ্ট থাকে সেইটো এই গাখীৰৰ চানাখিনিৰ পৰা ওলাই যায়। আৰু এইখিনি ধুনীয়াকৈ কেইবাবাৰো ঠাণ্ডা পানীৰে ধোৱাৰ পিছত এতিয়া চামুচ এখনেৰে মই এনেকৈ অকণমান হেঁচি দিম যাতে তাৰ এক্সেছ পানীটো গুচি যায়। তাৰপিছতে এনেকৈ চালনীখনত অলপ দেৰিৰ কাৰণে খুব বেছি আধা ঘণ্টামানৰ কাৰণে আচলতে এনেকৈ থৈ দিম। তেতিয়া ইয়াৰ যিটো পানী হ'ব সেইটো একেবাৰে আঁতৰি যাব। আৰু আধা ঘণ্টামানৰ পিছত মই আপোনালোকক ইয়াত দেখুৱাওঁ, আহক চাওক কিমান শুকান হৈ গ'ল। মানে ইয়াৰ যিটো পানী একেবাৰে নিজৰি তললৈ সৰি গ'ল। আৰু এতিয়া লাহেকৈ এখন কাঁহীত মই এইখিনি বাকি লৈছোঁ। আচলতে মঠিব লাগিব, সেইকাৰণে আপোনালোকে চাব যাতে যিটো পাত্ৰত এইখিনি ল'ব মঠিবলৈ অলপ হেভি টাইপৰ হয়। প্ৰথমতে এইখিনি এনেকৈ ধুনীয়াকৈ হাতেৰে ফঁহিয়াই লৈছোঁ। এতিয়া ইয়াৰ এটা মঠাৰ ষ্টেপ আছে, নহ'লে কিন্তু ৰসগোল্লা লগে ফাটি যাব। আপোনালোকে সেই ৰসগোল্লাটো গোলকৈ উঠাব নোৱাৰিব। এই হাতৰ যিটো তলুৱা সেইটোৰে দবাই হেঁচি মঠি যাব লাগে। আৰু এইটো প্ৰচেছ 15 মিনিটমানটো কৰিবই লাগে, মেক্সিমামটো 20 মিনিটমান। আপোনালোকে টাইমাৰ ছেট কৰি ল'ব পাৰে, কাৰণ নহ'লে কিন্তু যেতিয়া গোল কৰিবলৈ ল'ব, লাডু জোখ কৰিবলৈ ল'ব, তেতিয়া কিন্তু ফাটি যাব। আৰু যেতিয়া চাচনিত ডুবাব তেতিয়া মুখখন মেল খাই যাব ৰসগোল্লাকেইটা। আৰু সেইটোৱে কথা যে ইয়াৰ চানাটো মৰা চিষ্টেমটো হৈছে নে নাই। আৰু এনেকৈ মাৰি লোৱাৰ পিছত এবাৰ এনেকৈ লাডু কৰি চাব, এনেকৈ গোল কৰাৰ পিছত যদি ফাটি নাযায়, দেখিছেনে, এনেকৈ যদি ফাটি নাযায় একদম পাৰফেক্ট মানে। আৰু প্ৰথমতে ৰসগোল্লা বনাওঁতে বহুতৰে প্ৰব্লেম হয়, তেতিয়া আপোনালোকে বাইণ্ডিং হিচাপে
মানে কিবা পাউডাৰ জাতীয় মানে পাউডাৰ গাখীৰ জাতীয় ব্যৱহাৰ কৰিব পাৰে পিছে এনেকৈ দেখোন বেছি ভাল হয় আসলতে বাইন্ডিং দিয়াৰ প্ৰয়োজনে নে ভালকৈ যদি মঠা হয় 20-25 মিনিট সময় যদি ধুনীয়াকৈ হাতৰ তলুৱাৰে মঠা হয় এনেকৈ ধুনীয়া একদম পাৰফেক্ট লাডু ওলাই যায় আৰু এতিয়া হেয়া লাডু গিটাটো হৈ গল এতিয়া কেৰাহীখনত চেনি হে এনেকুৱা এটা জুখৰ কাপ লৈ লব মই 1.5 লিটাৰত এয়া 1.5 কাপ দিছো আসলতে খুব বেছি মিঠা খাব নোৱাৰো আমি যি সকলে বহুত মিঠা খাই ভাল পায় তেখেতসকলে অলপ বেছি কৰি দিব চেনিটো আৰু লগতে পানী দি দিছো হে 1.5 কাপ মানে চেনিত 5 কাপ মান হে কাপটোৰ জুখত পানী দি শাস্তিখিনি অকনমান বেছি হ'ব লাগিব যাতে ৰসগোল্লা গিটা যেহেতু বইল কৰিব লাগিব আৰু এনেকৈ ধুনীয়াকৈ গেছত কেৰাহীখন পাতি এতিয়া পানীখিনি হতে চেনিখিনি গলিবলৈ দিলো এনেকৈ উতলিলে দেখিছেনে একদম মানে হাই ফ্লেমত উতলাব লাগিব আৰু ৰসগোল্লা গিটা দিয়াৰ আগত যাতে পানীখিনি একদম এনেকৈ বকবককৈ উতলি থাকে কাৰণ দি দিয়াৰ লগে লগে কিন্তু নহলে মুখখন মেল খাই যাব ৰসগোল্লা গিটা অলপ দেৰি ৰসগোল্লা গিটা দিয়াৰ পিছত যদি উতলিবলৈ থাকে তেতিয়া হলে কিন্তু ৰসগোল্লা গিটা বান্ধনটো খোল খাই যাব আৰু এয়া একদম উতলা পানী দি দিলো কিন্তু এতিয়া লৰাওতে সাৱধান প্ৰথমতে হিহঁতৰ গাত লাগিব নালাগে লাডু গিটাৰ মাজে মাজে এনেকৈ হেতাৰে বা চামুচেৰে আপোনালোকে পানীখিনি লৰাই দিব যাতে ৰসগোল্লা গিটাৰ মানে গাত নলগাকৈ হিহঁতৰ কিন্তু পানীত হেতালি খেলি থাকে একেটা সাইডতে যাতে উতলি না থাকে নহলে অকল কেৱল এটা সাইডতে পাগ হ'ব আৰু এনেকৈ পানীখিনি লগত খেলি থকাৰ আগতে চামুচ বা হেতাখনে এনেকৈ কৰি থাকিলে ঘুৰি থাকিব এনেকৈ ৰসগোল্লা গিটা আৰু দেখিছেনে লাহে 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 ডাঙৰ হৈ আহিছে আৰু একদম ফুলি আহিব দেখিলে গম পাব আৰু এতিয়া মই ফুল মানে হাই ফ্লেমত এখিনি অলপ দেৰি 8 মিনিট মান সময় হাই ফ্লেমত বনোৱাৰ পিছত এনেকৈ লৰোৱাৰ পিছত ঢাকি দিছিলো 6 মিনিট মানৰ কাৰণে মিডিয়াম ফ্লেমত এয়া মই আপোনালোকক দেখুৱালো প্ৰথমতে হাই ফ্লেমত 8 মিনিট মানৰ কাৰণে পগাব লাগে তাৰ পিছত ফ্লেমটো লো কৰি ঢাকি দি মিডিয়াম ফ্লেমত এনেকৈ 6 মিনিটৰ কাৰণে তাৰ পিছত ঢাকনি খোলাৰ পিছত 2 মিনিট সময় এনেকৈ অলপ লৰাই এনেকৈ ৰাখিব লাগে তাৰ পিছত আকৌ ফ্লেমটো হাই কৰি দি ইয়া দেখিছেনে কেবাই এইবিলাক মানে পানীৰ বুলবুলা হাদি আহিছে হেতুৱে প্ৰমাণ তাৰ মানে একদম ধুনীয়াকৈ সিজিছে আৰু এটা পদ্ধতি চাব পাৰে আপোনালোকে ৰসগোল্লা গিটা এনেকৈ মানে হেঁচি চাব যদি সিজিছে নাই এটো গম পাব এনেকৈ হেঁচি চাবচোন ওপৰলৈ উঠি আহিব ৰসগোল্লা গিটা মই জানো দেখুৱাব পাৰিছো নাই আপোনালোকক এটো হ'ল পাৰফেক্ট একদম মানে পাকটো হৈ গৈছে আৰু এতিয়া এইখিনি প্ৰায় নমাব পৰা হৈ গৈছে মই আপোনালোকক ভালকৈ এবাৰ ইয়া দেখুৱাই দিছো চাওক আৰু আজি যেহেতু মই আপোনালোকক কৈছো মোৰ আলহী আহি আছে আৰু মোৰ আলহীৰ কাৰণে মই ৰাতিপুৱা ইয়া বনালো এতিয়া মই 2 ঘণ্টাৰ কাৰণে কিন্তু এয়া এটা হট কেছত মই ভৰাই চাসনিৰে হৈতে ঢাকি থম তেতিয়া কি হ'ব ৰসগোল্লা গিটা একদম ভালকৈ ফুলিব বনাবলৈ খুব সহজ আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব আৰু আলহীক খুব কম সময়তে বনাই দিব পাৰে এতিয়া ধুনীয়াকৈ ঢাকন এটা মাৰি দিম আৰু এফালে মই আপোনালোকক দেখুৱাও হক মই আলহীৰ কাৰণে থুলমুলকৈ হে দেখুৱাইছো দেই হয় সকলোৰে ঘৰত আলহী আহিলে মাছে মাংস এটো বনোৱাই হয় নহয় নে মোৰ ঘৰৰ জেঠাই আহি আছে যেহেতু জেঠাই চেকআপত গৈছিলে ডক্টৰৰ সেই কাৰণে বৰ বিশেষ মা মছলাৰে বৰ বনোৱা নাই তথাপিও জানো পাৰি মাংস আৰু মাছ কন নহলে দেখোন আলহীক ভাত খুৱাই নহয় নে তাৰ পিছত মই এতিয়া এয়া মোৰ একেবাৰে এয়া বনোৱাও মানে একেবাৰে অন্তিম পৰ্যায় হৈছেগে আৰু সকলোখিনি বনাই হৈছেগে ডালিকন বলু তেল মাৰি লওঁ আৰু এখিনিতে যি সকলে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেখেতসকললৈ মই বহুত আন্তৰিক ধন্যবাদ জনালো আৰু যি সকল নতুনকৈ আহিছে মোৰ চেনেলটোলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই আৰু মই এজনী সাধাৰণ অসমীয়া ছোৱালী বোৱাৰী মোৰ কামৰ প্ৰতিফলন হয়তো আপোনালোকৰ মাজত পাব আৰু মই যিখিনি স্পন্টেনিয়াছলি কৰো সেইখিনিকে আপোনালোকৰ সন্মুখলৈ লৈ আহো মোৰ ভিডিঅ'ৰ কোনো এক্সট্ৰা কনসেপ্টটো নাই মই দৈনন্দিন কৰা সাধাৰণ কামখিনিকে যিখিনি মই মোৰ পৰিয়ালৰ মানসিক শাৰীৰিক সকলো প্ৰতি দৃষ্টি ৰাখি মই কৰো সেইখিনিকে আপোনালোকৰ সন্মুখলৈ লৈ আহো আৰু আজিও তাৰ ব্যতিক্ৰম নহয় এইখিনি মই আজি মোৰ পৰিয়ালৰ আপোন সকল অহাৰ কাৰণে মই কৰিছো আৰু এয়া
আপোনালোকক অকণকৈ সকলোৰে দেখুৱাই গৈ আছোঁ। আৰু এয়া মাছ দেখিছেনে, মাছৰ বিলাহীয়ে মাছৰ জোল বনাইছোঁ। কৈছোঁ নহয় একেবাৰে মানে মা মছলা কমকৈ দি বনাইছোঁ। যিহেতু মাংসৰ জোল এখন বনাইছোঁ সেইকাৰণে মাছৰ জোলখন একেবাৰে আমাৰ অসমীয়া পদ্ধতিৰে বনালোঁ। আৰু এইখিনি 2 ঘণ্টাৰ পিছত দেখুৱাওঁ আহক আপোনালোকক। সেইফালে মোৰতো মানে ভাত গোটেই ভাতৰ যোগাৰ হৈ গ'ল, আৰু এইফালে এয়া 2 ঘণ্টাৰ পিছত মই দেখুৱাইছোঁ। চাওক কিমান চফ্ট হৈছে। এতিয়া অকণমানটো দেখনীয়াৰো হ'ব লাগে। মোৰ ওচৰত মাটিৰ মলা এটা আছিলে, তাতে ভাবিলোঁ ৰসগোল্লাকেইটা সজাই দিওঁ। অকণমান আকৰ্ষণীয় কৰি দেখুৱালেও ভাল লাগে নহয়নে? আৰু মোৰ আলহীও ইতিমধ্যে পাবহি হৈছে। এতিয়া আহকচোন মোৰ আলহীৰ সৈতেও আপোনালোকক চিনাকি কৰাই দিওঁ। এয়া মোৰ ৰসগোল্লাটো হৈ গ'ল, আৰু এয়া মোৰ দাদা আৰু জেঠাইহঁত এয়া আহি পাই গৈছেহি। ঘৰলৈ আলহী আহিলে বিশেষকৈ নিজৰ যদি স্পেচিয়েল কোনোবা আহে খুব ভাল লাগে নহয়নে? আৰু নিজ হাতেদি বনাই খুৱাব মন যায়, আৰু মই তাৰ ব্যতিক্ৰম নহয়। সেইকাৰণে মই আজি ঘৰতে ৰসগোল্লা বনালোঁ। আৰু এয়া মোৰ দাদাৰ ল'ৰা, সেয়া মোৰ জেঠাই। আৰু এয়া যা যোগাৰ, এয়া ভাত খোৱাৰ পৰ্ব ষ্টাৰ্ট হৈ গ'ল। এয়া দেখিছেনে, তেনেই সাধাৰণকৈ কিন্তু খুব আটম টুকাৰিকৈ মই এসাঁজ ৰান্ধিলোঁ। আৰু এয়া মোৰ তেখেতসকললৈ বনোৱা ৰসগোল্লাকেইটা। আৰু এতিয়া আৰু এটা দৃশ্য আপোনালোকক দেখুৱাওঁ। ঘৰত আইতাকহঁত থাকিলে নাতিয়েকহঁতক বাৰু আদৰ যত্ন লোৱা পৰম্পৰাটো সকলোৰে ঘৰতে আছে নহয়নে? বিশেষকৈ আমাৰ অসমীয়া আইতাকে সেয়া নাতিয়েকক খুৱাই দিছে। আৰু এতিয়া এয়া ময়ো সকলোকে মই বনোৱা খাদ্য বাঢ়ি খোৱাত ব্যস্ত। আৰু ভিডিঅ'টো চাই কেনে পালে মোক জনাবচোন। মই বাৰে বাৰে আপোনালোকক কৈ আহিছোঁ, মোক ভিডিঅ'বিলাক মই যেনেকৈ ঘৰত যি ধৰণে মই বনাওঁ বা পৰিৱেশন কৰোঁ তেনেকৈ আপোনালোকৰ সন্মুখলৈ লৈ আহোঁ। মই মোৰ অগ্ৰজসকলৰ পৰা হয়তো আজিলৈকে শিকি আছোঁ আৰু আগলৈও শিকি যাম, আৰু তেনেকৈ মই আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। মোৰ কোনো ধৰণৰ মই বেমেজালি বা জটিলতাৰে মই আগবাঢ়িব খোজা নাই। চিম্পল লাইফ মই ভাল পাওঁ, আৰু সেইকাৰণে আপোনালোকক বাৰে বাৰে মই কৈছোঁ, মোৰ ঘৰখনত যেনেকৈ মই থাকোঁ তেনেকৈ মই সকলোবিলাক আপোনালোকক দেখুৱাওঁ। কেতিয়াবা যদি আলু পিটিকাৰেও ভাত খাইছোঁ, কেতিয়াবা হয়তো বাৰীখনকে দেখুৱাইছোঁ আপোনালোকক। মোৰ ঘৰত মই নিজে কৰা আনন্দও পাওঁ সেইখিনি কৰি, আৰু সকলোকে দেখুৱাই। আৰু এয়া জেঠাইহঁতেও খাই বৈ ঘৰৰ পৰা এনেকৈ বিদায় মাগিছে। এটা সুন্দৰ দিন আত্মীয়ৰ সৈতে কটাবলৈ পাই, তেখেতসকলক নিজ হাতেৰে খুৱাবলৈ পাই মোৰ বহুত ভাল লাগিছে। আৰু এনেকৈ সদায় মই মোৰ দৈনন্দিন কিয়দাংশ বুলি সেইকাৰণেই কওঁ যে মই যিমানখিনি পাৰোঁ মোৰ হিচাপত দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰোঁ। তাতে আপোনালোকে সন্তুষ্ট হোৱাটোৱেই মই সদায় কামনা কৰোঁ। আৰু যিসকলে মোক ইমান দিনে সমৰ্থন কৰি আহিছে তেখেতসকলক শেষত বহুত ধন্যবাদ জনাইছোঁ। আৰু আজিলৈ আহোঁ দেই।